বৰ্তমান কোকৰাঝাৰৰ যি পৰিস্থিতি পৰহি হৈ গ'ল বিৰাট ভাল কোকৰাঝাৰত এতিয়া পুৰা ভাল এতিয়া আমি জয়ন্ত মলও যাব ময়ো যাম মানে মইতো কোকৰাঝাৰৰে মানুহ জয়ন্ত মল ডাঙৰীয়া এতিয়া গৈ আছোঁ কোকৰাঝাৰত একেলগে আমি যাম আৰু চৰণ বড়ো ডাঙৰীয়াও যাব আৰু সকলো জাতি জনগোষ্ঠীৰ লিডাৰসকলক মাতিছোঁ এটা আলোচনা কৰিবৰ কাৰণে পিচ কমিটি বনাবৰ কাৰণে ইয়াত উপস্থিত থাকিব আমাৰ জয়ন্ত মল্ল ডাঙৰীয়া ডিচিৰ ইনিচিয়েটিভত এইটো মিটিংটো কৰা হৈছে এই ঘটনাই ছাৰ শেষ ঘটনা হ'ব না ছাৰ যিটো ঘটনা ঘটিল আৰু যাতে পুনৰাই ঘটনা নহয় আপোনালোকে নাজানে ইহঁতে কি কয় যেতিয়া নেকি হাগ্ৰামাই নতুন চৰকাৰ বনাব হাগ্ৰামা আহা মানি ফেৰেংগা আৰু এই কোনোবা আপচু নবডলেণ্ড নৰেছ কোৱা ফেৰেংগা কোৱা প্ৰমোদ বড়ো কোৱা ইয়াত আকৌ অশান্তি হ'ব বুলি কোৱা মানুহ কোন যেতিয়া নেকি বিফেবে চৰকাৰ কৰিব হাগ্ৰামাই চৰকাৰত বহিব তেতিয়াহ'লে আকৌ অশান্তি হ'ব এইবিলাক কোৱা মানুহ কোন এতিয়া ওলাই দিয়কচোন